So guys, আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল আৰু ভালে থাকক। সেই কামনাৰে মই আজি আপোনালোকক লৈ যাব ওলাইছোঁ ডন পাব্লিক স্কুল। ডন পাব্লিক স্কুলত আজি চিলড্ৰেন ডে, কণ কণ ল'ৰা ছোৱালী শিশু দিৱস হিচাপে তেওঁলোকে নাচ গান কবিতা আবৃত্তি বহুত কৰিব আৰু সেইকাৰণে মই আপোনালোকক আজি ডন পাব্লিক স্কুলত গৈ আছোঁ। তেনেহ'লে বলক আমি পলম নকৰি ভিডিঅ'টি আৰম্ভ কৰোঁ। এয়া আহি পালোঁ মই ৰংজুলি ডন পাব্লিক স্কুললৈ। প্ৰথমতে মই শিক্ষক শিক্ষয়িত্ৰীসকল আৰু লগতে অভিভাৱক অভিভাৱিকাসকল এওঁলোকলৈ মই অলেখ ধন্যবাদ জ্ঞাপন কৰিছোঁ। Now we'll greet principal of our Don Public School, Miss Jonali. ধুনীয়াকৈ And Mandita will greet him. সহায় সহযোগিতাৰে সকলোৱে তাৰ বাবে অলেখ ধন্যবাদ আৰু কণ ল'ৰা ছোৱালী Now we will greet our Secretary of Don Public School, শুভেচ্ছা থাকিল আৰু Nilotula will greet কণ যেনেকৈ শিকাইছে আগবঢ়াই লৈ গৈছে সেই কামনাৰে যাতে সদায় এনেকৈ আগবাঢ়ি থাকিব। Bikolpo Rabha. আৰু আহকচোন আমি কথা পাতি লওঁ। আৰু ডন পাব্লিক স্কুলত মুখ্য অতিথি হিচাপে নিমন্ত্ৰণ কৰি Now we'll greet our principal, ৰংজুলি হাই ছেকেণ্ডাৰী প্ৰিন্সিপাল Minakshi ৰোহনী পাঠক ছাৰ Adgiri. আৰু ডাকুৱাকাটা Our student of class 2, second I will greet her. গোপাল চন্দ্ৰ চৰকাৰ This is for all our greetings. Now we will lamb lightning. আৰু তেওঁলোকক ফুলাম গামোচাৰে আদৰণি জনাই So I would request to our chief guest to lamb lightning. তেওঁলোকলৈ শিশু দিৱসৰ শুভকামনা আৰু শুভেচ্ছা যাচিলোঁ। আৰু আহক আমি প্ৰথম কাৰ্যসূচী উপভোগ কৰোঁ। যিহেতু জৱাহৰলাল নেহৰুৰ জন্মদিন উপলক্ষে তেওঁক শিশু দিৱস হিচাপে পালন কৰা হয় আৰু সেই প্ৰথমে জৱাহৰলাল নেহৰুৰ ফটোখন আমি আদৰি লৈছোঁ, ধূপ চাকিৰে আশীৰ্বাদ লৈছোঁ। আহক আমি জৱাহৰলাল নেহৰুৰ ফটোখন মুকলি কৰোঁ। আৰু জৱাহৰলাল নেহৰুৰ প্ৰতিচ্ছবিখন মুকলি কৰি তেওঁৰ চৰণত আশীৰ্বাদ লৈ তেওঁলোকে পৰিৱেশন কৰিবলৈ ওলাইছে কণ কণ ল'ৰা ছোৱালীৰ দ্বাৰা অসমৰ জাতীয় সংগীত পৰিৱেশন কৰিব স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে। আহক আমি কণ কণ ল'ৰা ছোৱালীৰ দ্বাৰা অসমৰ জাতীয় সংগীত অকণমান শুনো। আৰু ইহঁতে কণ কণ ল'ৰা ছোৱালীহঁতে ইমান ধুনীয়াকৈ সাজি কাজি ওলাইছে। সকলো নিজৰ কৃষ্টি সাজপাৰ পিন্ধি ওলাই আহিছে। কোনোবাই গাৰো, কোনোবাই ৰাভা, কোনোবাই বিহুৱা দল অসমীয়া, কোনোবাই বড়ো কৃষ্টি খুব ধুনীয়াকৈ, কোনোবাই আকৌ ৰাজবংশী খুব ধুনীয়াকৈ নিজৰ নিজৰ সাজপাৰ পিন্ধি আহিছে নিজৰ সংস্কৃতি বজাই ৰাখিবলৈ। আৰু দেখিবলৈ ইমান মৰম লগা হৈছে কণ কণ ল'ৰা ছোৱালীবিলাকক। খুব ভালো লাগিছে আৰু মৰমো লাগিছে। দেখিবলৈ খুব ধুনীয়া লাগিছে। অসমৰ জাতীয় সংগীত শুনিলে এইবাৰ শুনোৱা হওক আৰ নীতি গান। Ang kapal na ako,
ভাইটি ভণ্টিহঁতৰ নৃত্য গান উপভোগ কৰিলে আৰু এনেকৈ যাতে শিক্ষক শিক্ষয়িত্ৰীসকল পঢ়া শুনাৰ মাজেৰেও কণ ল'ৰা ছোৱালী এটা কলা কৃষ্টিৰ মাজেতো অকণমান আগবঢ়াই লৈ যায়, কাৰণ পঢ়া শুনা দৰকাৰ যদিও তাৰ মাজত কলা কৃষ্টি বুলিও বহুতেই দৰকাৰ। সেয়ে মই দেশী ব্লগ চন্দন দাস আছামী আপোনালোকলৈ বহুত বহুত ধন্যবাদ জনাই আজিলৈ সামৰণি মাৰিলোঁ। আৰু তাৰ আগতে আপোনালোকক ভিডিঅ'টি চাই কেনে লাগিল কমেণ্ট কৰি জনাব, লগতে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু যিসকল বন্ধুৱে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোক বন্ধুলৈ ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। আৰু এনেকৈ মৰম দি যাব সদায়। আপোনালোকৰ মৰমে আমাক ভিডিঅ' বনাবলৈ বহুত আগ্ৰহ কৰি তোলে, আৰু সেয়ে এটাৰ পিছত এটা নতুন নতুন ভিডিঅ' বনাবলৈ আমাৰ মনত উৎসাহ বাঢ়ে। সেয়ে আজিলৈ আৰু বেছি নকওঁ, ইমানতে মই সামৰণি মাৰিলোঁ। বাই বাই।